আজিৰ এই ভিডিঅ'টো শুনাৰ পাছত মোক হয়তো বহুত ছোৱালীয়ে বেয়া পাব পাৰে, বহুত ছোৱালীয়ে আনফলো মাৰিব পাৰে, বহুত ছোৱালীয়ে গালিও দিব পাৰে। কথাটো হ'ল অকল ছোৱালীৰ বুলিয়ে নহয়, কিছুমান বোৱাৰীৰ কথাও কম। যদি আপোনাৰ স্বভাৱ ভাল, চৰিত্ৰ ভাল, তেতিয়াহ'লে আপোনাৰ বাবে মই একো বেয়াকে ইয়াত কোৱা নাই। যদি স্বভাৱ বেয়া, চৰিত্ৰ বেয়া, তেতিয়া মোক গালি দিব পাৰে, মোৰ কোনো আপত্তি নাই। মোক কিছুমান ল'ৰাই মেছেজ কৰে, তাত কিছুমান ভিডিঅ' দিয়ে। ভিডিঅ'বোৰ দি মেলি কয় আপুনি ছোৱালীৰ ভিডিঅ' বনায়, কিন্তু এই কথাবোৰ কোৱাটো জৰুৰী বুলি নাভাবেনে? সেই ভিডিঅ'বিলাক মই যেতিয়া চাওঁ, তেতিয়া তাত দেখা পাওঁ কোনোবা আধা লেংটা হৈ ভিডিঅ' বনাই আছে, কোনোবাই ডবল মিনিঙৰ কথা কৈ ভিডিঅ' বনাই আছে। মানে ভাল বেয়া যি টি আৰু কেইটামান লাইকৰ কাৰণে, কেইটামান আমেৰিকান ডলাৰৰ কাৰণে বুলি ক'ব লাগিব। এই অশ্লীল ভিডিঅ'বোৰ বনাই যদি তুমি নিজকে ভাবিছা তুমি এজন কণ্টেন্ট ক্ৰিয়েটৰ হয়, তুমি এজন ইনফ্লুৱেঞ্চাৰ হয়, তেতিয়াহ'লে তোমালোকৰ এইবোৰ ভুল ধাৰণা। প্ৰকৃততে ইনফ্লুৱেঞ্চাৰ আৰু কণ্টেন্ট ক্ৰিয়েটৰ কাক কয় তোমালোকে জানানে? মই কৈছো শুনা। ইনফ্লুৱেঞ্চাৰৰ অৰ্থ হ'ল প্ৰভাৱশালী আৰু কণ্টেন্ট ক্ৰিয়েটৰৰ অৰ্থ হ'ল বিষয়বস্তু সৃষ্টিকৰ্তা। মানে এটা ভিডিঅ' নিজে ভাবি, নিজে এডিট কৰি, নিজে বনোৱাজনকে কয় কণ্টেন্ট ক্ৰিয়েটৰ। আৰু এই যিবোৰ ভিডিঅ' আছে, অশ্লীল ভিডিঅ'বোৰ যিবোৰ আছে, সেইবোৰত গৈ লাইক কমেণ্ট কোনে কৰে তোমালোকে জানা? আমাৰ সমাজত এনেকুৱা কিছুমান মাইকী বলীয়া পুৰুষ আছে যিয়ে নিজৰ মাইকী থকাৰ পাছতো, নিজৰ ল'ৰা ছোৱালী থকাৰ পাছতো সেইসকলৰ ভিডিঅ'ত গৈ লাইক মাৰিব, কমেণ্ট মাৰিব আৰু তেওঁলোকক ভিডিঅ' বনাবলৈ উচতাই দিব। বেছি সংখ্যক বিয়া পতা পুৰুষ। লাজ নালাগে এইবোৰ কৰিবলৈ? এটা ইণ্টাৰেষ্টিং কথা কম, এনেকুৱা বহুত কণ্টেন্ট ক্ৰিয়েটৰ আছে যিয়ে সামাজিক হিচাপে ভাল ভাল কণ্টেন্ট লৈ আহি আছে, ভাল ভাল কথা কয়, ভাল ভাল ভিডিঅ' বনায়। তেওঁলোকৰ ভিউজ আৰু ফলোৱাৰ্ছ চাবা আৰু এই অশ্লীল ভিডিঅ' বনোৱাসকলৰ ভিউজ আৰু ফলোৱাৰ্ছ চাবা, আকাশ পাতাল পাৰ্থক্য পাবা। এটা ভাল ভিডিঅ'ত যিমান লাইক আৰু ভিউজ আহে, এটা অশ্লীল ভিডিঅ'ত তাতকে 10 গুণ বেছি লাইক আৰু ভিউজ আহে। আচলতে যিসকলে এই ভিডিঅ'বোৰক গৈ ছাপোৰ্ট কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, সেইসকলৰ মাথাত ছেক্সুৱেল পোক সোমাই আছে। আৰু এতিয়া কথা হ'ল, যিসকল বোৱাৰীয়ে এইবোৰ ভিডিঅ' বনায়, তেওঁলোকৰ গিৰিয়েকে কি কৰি থাকে? ঘৈণীয়েকে অশ্লীল কথা কৈ কৈ, আধা শৰীৰ দেখুৱাই দেখুৱাই ভিডিঅ' বনাই আছে। এইবোৰ গিৰিয়েকৰ চকুত পৰা নাই, গিৰিয়েকৰ কাণত পৰা নাই। সেইবোৰ গিৰিয়েক পুৰুষ নহয়, কাপুৰুষ বুলি কওঁ মই। কেইটামান আমেৰিকান ডলাৰৰ কাৰণে অনলাইনত নিজৰ পত্নীৰ শৰীৰ বিক্ৰী কৰাবোৰক মই পুৰুষ বুলি নাভাবো। এতিয়া মই সেই বোৱাৰীসকলক কেইটামান কথা ক'ব বিচাৰিম, যিসকলে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনায়। তুমি বিয়া পাতি আহিছা, এখন সংসাৰ গঢ়িছা, সেই সংসাৰত তোমাৰ সন্তানো হয়তো আছে। কালি যেতিয়া সেই সন্তানকেইটা ডাঙৰ হ'ব আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত আহিব, তেতিয়া যেতিয়া তোমালোকৰ ভিডিঅ'বোৰ দেখা পাব, তাৰ লগৰ বা তাইৰে লগৰ কোনোবাই যদি আহি যদি সেই ভিডিঅ'টো দেখুৱাই, ঐ এইজনী তোৰ মাৰে নহয়নে? তেতিয়া সেই ল'ৰাজন বা ছোৱালীজনী লাজ পাবনে নাপায়? এবাৰ ভাবি চাইছানে কথাটো? নে সিহঁতকো তোমালোকৰ দৰে সামাজিক দায়িত্ব নথকা অভদ্ৰ আৰু মূৰ্খ বনাম বুলি ভাবিছা? কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা। যদি কথাখিনি তোমাৰ গাত লাগিছে, তেতিয়াহ'লে কংগ্ৰেচুলেশ্যনছ, তুমি তেনেকুৱা চৰিত্ৰৰে বোৱাৰী হয়। ধন্যবাদ।